জন ইংতি কাঠাৰ ডাঙৰীয়া মই কৈছোঁ সভাপতি APHLC মই আপোনাৰ ওচৰলৈ আহিছোঁ যে এই ঘটনাটোৰ সম্পৰ্কত আপোনাৰ মন্তব্য কি কোনে কৰিলে কিয় এনে হ'বলৈ পালে মোৰ ফালৰ পৰা ক'বলগীয়া কথাটো হৈছে APHLC ফালৰ পৰা প্ৰথমতে আন্দোলন কৰিব লাগে আৰু আমি আন্দোলন কৰি আছো আমি পিসফুলি আন্দোলন কৰি আছো ইমান দিন আমি এই এভিকশন কৰিব লাগে বুলি PGR VGR মাটিৰ পৰা এভিকশন কৰিব লাগে গভৰ্নমেন্ট ল্যান্ড ৰেলৱে ল্যান্ড তাৰ পৰা এভিকশন কৰিব লাগে বুলি 2016 ৰ পৰা আমি যুঁজি আছো মেমোৰেন্ডাম দি আছো কিন্তু আমাৰ অটোনমাস কাউন্সিল যিসকলে অথৰিটি হয় এভিকশন কৰিবলৈ তেওঁলোকে এভিকশন কৰা নাই এতিয়া তেওঁলোকে কয় যে সাব জুডিস আছে বুলি কৈছে সাব জুডিস কিমান দিন থাকিব যদি সাব জুডিস আছে তেতিয়ালে কাউন্সিলে এপিল নকৰে কিয় তেওঁলোকে কেছ দুখনকেলে সমাধান হওক বুলি পেলাই হাই কোৰ্টত কিয় নাযায় এটো কাউন্সিলে একেবাৰে একো কৰা নাই এটো সাব জুডিস হৈ থকাটো যাতে উঠাবলৈ একো কৰা নাই তাৰ মানে তেওঁলোকে আসলতে এভিকশন কৰিব নোখোজে তেওঁলোকে এভিকশন কৰিম বুলি পেলাই এক বছৰ আগতো কৈছিলে আমাৰ গোটেই ডাঙৰ মিটিং পাতি পেলাই আৰ্বৰেটমত মিটিং পাতিছিল এভিকশন কৰিম বুলি ক'লে কিন্তু তাৰ পাছত একো নকৰিলে ইলেকশন হ'ব ইলেকশন লৈকে ৰৈ থাকিব ইলেকশন হোৱাৰ পাছত একো নকৰে সেই কাৰণে আমি APHLC পৰা এতিয়া এপিল কৰিছো যে শান্তি মতে যুঁজিব লাগে এভিকশনৰ কাৰণে আমি ডিমান্ড কৰিব লাগে ডেমনষ্ট্ৰেচনটো কৰিব লাগে আইন মতে কৰিব লাগে মাত্ৰ এইটো নহয় আমি 8 তাৰিখত ডেমনষ্ট্ৰেচন কৰা কথা আছিল ৰেলী হোৱা কথা আছিল এই অহা জানুৱাৰী 8 তাৰিখত কাৰণ এই PGR VGR মাটি টোটেল খেৰণী আৰু উত্তৰ বৰবিল লৈ 21,000 মান মাটি বিঘা 21,000 বিঘা মাটি এনক্ৰোচ হৈ আছে বুলি কৈছে তাৰ পৰা এভিকশন কৰিব লাগে এই এভিকশন কৰিব লাগে বুলিটো সুপ্ৰিম কোৰ্ট অৰ্ডাৰ দিছে ইন জেনেৰেল এটা অৰ্ডাৰ দিছে যে PGR VGR মাটিৰ পৰা এভিকশন কৰিব লাগে তেতিয়াহলে তেওঁলোকে হাই কোৰ্টলৈ গৈছে এতিয়া এই হাই কোৰ্ট কিয় তেওঁলোকে চুপচাপ হৈ থাকিব আসলতে আমাৰ কাউন্সিলে যদি কিবা কয় হাই কোৰ্ট ভালকে এপিল কৰিলেহেঁতেন এইটো এই সাব জুডিস হেতু যিটো সাব জুডিস হৈ থাকে এই কথাটো সমাধান কৰিব পাৰিলেহেঁতেন এভিকশন কৰিব পাৰিলেহেঁতেন আমি কৈছো যে মাত্ৰ 21,000 মাটি নহয় এতিয়া 21,000 মাটিটো এভিকশন নকৰি পেলাই তেওঁলোকে 1,50,000 বিঘা আদানী আম্বানী হিন্দুজা গ্ৰীণকো ৰামদেৱ এই সকলক গডৰেজ সেই সকলক 1,50,000 বিঘাহে দিছে এভিকশন কৰাটো বাদ দি এই 21,000 মাটিৰ পৰা এভিকশন 21,000 বিঘাৰ মাটিৰ পৰা এভিকশন কৰাটো বাদ দি পেলাই এতিয়া 1,50,000 বিঘাহে তেওঁলোকে আকৌ নন ট্ৰাইবেল কৰ্পৰেট সকলক দিছে নন ট্ৰাইবেল কৰ্পৰেট সকলক দিয়া মানে এইটো 6 শিডিউল কনষ্টিটিউশন ভাঙা এইটো কনষ্টিটিউশন ইচ্ছাকৃতভাৱে তেওঁলোকে ভাঙিছে আৰু আমাৰ চিফ মিনিষ্টাৰ ডাঙৰীয়াই কৈ থাকে মই ইমান মাটি কাৰ্বি আংলঙৰ পৰা দিছো বুলি তেওঁলোক ক'বলৈ অথৰিটি নাই কাৰ্বি আংলং এৰিয়াত কাউন্সিলহে ক'ব চিফ মিনিষ্টাৰটো কোৱা অথৰিটি নাই কিন্তু তেওঁ এনেকা কৈ থাকে সেই কাৰণে মানুহবিলাক খুব খং হৈছে আমি কৈছো মানুহসকলক আমি যিমান এজিটেটৰ সকলক কৈছো যে তেওঁলোকে শান্তি ৰাখিব লাগে বুলি তথাপি আমি